নমস্কাৰ বন্ধুসকল, আজি বতৰটো বহুত গৰম, চ' ভাবিলোঁ কাকচাঙৰ পৰা অলপ ফুৰি আহোঁগৈ। ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পেলাই আমি এতিয়া VOC পালোহি, তেলটো ভৰাই লওঁ যাওক। ফুল ভৰাই দিয়ক। বন্ধুসকল, আমাৰ খানাৰ কাৰণে মাংসটো লোৱা হৈ গ'ল। ব'লক এতিয়া আমি গৈ থাকোঁ। ফাইনেলি আমি আহি কাকচাং পাই গ'লোহি। এইটুকুৰা জেগা এটুকুৰা চাই লোৱা হৈছে খানা বনাবৰ কাৰণে। আমাৰ থানুৱে জুইকুৰা লগাইছে আৰু ইয়াতে। হা হা সাঁতুৰিম হা। মইতো সাঁতুৰিব নাজানো বাৰু, এই আমাৰ তপনে সাঁতুৰিছে। আমি মেইন জেগাটুকুৰালৈ যোৱাগৈ নাই, ইয়াতে অলপ ৰখি লৈছোঁ, যাম পাছত। অ' ভাই কেনেকুৱা লাগিছে? আমি সাঁতুৰিব নাজানো, উপায় নাই, নামিব নোৱাৰো। এনেই ওচৰতে নামি আছো অলপ। আমাৰ খানাত এতিয়া চ'ত তেল দিছে, এইফালে পিঁয়াজ কাটি আছে, আলু আলু গুচোৱা হৈ গ'ল। ভাতটো ঘৰতে প্ৰেছাৰ কুকাৰত বনাই আনিছোঁ।
এয়া মাংস বইল কৰি ৰেডি কৰি থোৱা হৈছে। ভাই তেলটো অলপ বেছি হ'ল নেকি? তেলটো অলপ বেছি হ'ল নেকি? এতিয়া হ'ব এয়া হালধি মছলা দিয়া হৈ গ'ল। আমাৰ লাখখন যখন পানীৰ মাজতো 20 টকাতে হেৰাই পাইছোঁ। পানীৰ মাজত পৰি আছিলে পইচাটো। পিঁয়াজখিনি ব্ৰাউন হৈ গ'ল। এতিয়া মছলাখিনি দি দিব থানুৱে। মছলা দিলে এইটো মিট মছলা দিলে, ধনিয়া পাউডাৰ, জিৰা, ৰেড চিলি। আমাৰ খাচী মাংসখিনি দি দিয়া হ'ল। আমাৰ খানা হৈ গ'ল। এতিয়া ভাত চবলে ভগাই দিয়া হ'ল, সকলোৱে খাই আছে। কেৰাহীত সানি ল'লে, এজনে কেৰাহীত সানি ল'লে ভাত। আমাৰ ছাৰে ভাত খাই আছে কেৰাহীত। এখন ডিছ কমি গ'ল, সেইকাৰণে কেৰাহীতে খাই দিছে। আমাৰ তপন ছাৰে খাই আছে। এইফালে আমাৰ নিউ ফ্ৰেণ্ড, নামটো কি আছিলে? নিহাল। আমাৰ থানু ভাই আৰু এইফালে আমাৰ হেমন্ত ভাই। ফাইনেলি চবেই ভাতটো খাই আছোঁ। ভাতটো খাই ল'ম, তাৰপিছতে ৱাটাৰফল চাবলৈ যাম আৰু। ৱাটাৰফল পাবলৈ এনেকুৱা হাতখন জুৰি পৰা হ'ব লাগে। টানি নিছে বে। এখন 6 নম্বৰখন জুৰি পাইছোঁ আমি। চব ডাইৰেক্ট দিয়াই দিলে। गाइस व्यूज और ना
কিমান ওপৰৰ পৰা আমি সেই তাৰ ওপৰলৈকে যাম আমাৰ ভাইকেইটা এই তলত সাঁতুৰিব গৈছে আমি তললৈ যাবলৈ চেষ্টা কৰোঁ বলক Oh my god, view stop na. Stay at Hawa. বন্ধুসকল ভিডিঅ'টো আজিলে ইমানে চাই যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ California dreaming about you.